গাটো ধুই আহোঁ। বান্ধি দিব নাকি হিরে লেবু ৱেলকাম বেক টু মাই ইউটিউব চেনেল। নমস্কাৰ আৰু আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি হৈছে শিৱ পূজা, আৰু শিৱ পূজা বিশেষ মোৰ এই ভিডিঅ'টোৰে আৰম্ভণি কৰিছোঁ মই, কাৰণ মইতো ভিডিঅ' নবনাওঁ জানেই আপোনালোকে। আৰু বাছ মই ফাইনেলি গা ধুই আহিলোঁ 11টা বজাত, আৰু এতিয়া মই ওলাওঁ। আৰু মোৰ সদায় দেৰি হয় ক'ৰবাত যাব ওলালে। এতিয়া মই ওলাওঁ পটাপট, তাৰপিছত দেখাই দিম। আমাৰ মা ওলাইছে একদম ধুনীয়াকৈ যায়গৈ আৰু মায়ে এতিয়া। আৰু এতিয়া মই কাপোৰ বিচাৰোঁ কি পিন্ধোঁ। এইযোৰ কাপোৰ পিন্ধিম, দেখিছে এইযোৰত একদম ফুল চুল একো নাই, মানে ফুল নাই। আৰু এইযোৰ কাপোৰ মোৰ মামাহঁতৰ আইতাই বৈছিলে বহুত বছৰ আগতে। এইযোৰ বহুত পুৰণা কাপোৰ, একদম ফুল নাই, এইটোৱে এটা ফুল আছে আৰু নাই। আৰু মই আজি এইযোৰে পিন্ধিম। আৰু একদম উকা বগা পিন্ধিলে ভাল নেদেখিব ন, তাৰ কাৰণে মই এটা ৰেড ব্লাউজ ইয়াতে বিচাৰি উলিয়াওঁ। আৰু এইটো হৈছে আমাৰ মাৰ ৱাৰ্ড্ৰব, একদম ধুনীয়া চাফাকৈ ৰাখে মায়ে। আৰু মূৰটো চালেতো আৰু মই এইটো ব্লাউজ পিন্ধিম। এতিয়া মই ৰেডি হ'ম। আৰু গাছ সদায় মোৰ দেৰি হয়, আপোনালোকে জানে। আজিও আমাৰ ইয়াতে ভাগৱত শোভাযাত্ৰা হ'ব, আৰু ভাগৱত অলৰেডি আহি পাই গৈছে। আৰু মই এতিয়াহে কোনোমতে মই ওলাইছোঁগৈ, আৰু মানে চুলি তুলি বান্ধিব সময় নাই, এনেকৈ লৈছোঁ চুলি তুলি বান্ধিব সময় নাইকৈ এতিয়া মই ৰাস্তাত যাওঁগৈ। আৰু আমাৰ গাঁৱত প্ৰত্যেক বছৰে এনেকৈ শিৱ পূজাত ভাগৱত শোভাযাত্ৰা কৰা হয়। অৱশ্যে শিৱ পূজাৰ লগত ভাগৱত শোভাযাত্ৰাৰ কোনো বিশেষ সংযুক্ত নাই যদিও, আমাৰ গাঁৱৰ শিৱ মন্দিৰটো হোৱা বিশেষ বেছি বছৰ হোৱা নাইগৈ। যেতিয়া প্ৰথম উদ্বোধনী কৰিছিলে তেতিয়া মন্দিৰটো এনেকৈ শোভাযাত্ৰা কৰি কিনে কৰিছিলে, আৰু আমাৰ গাঁৱত আগতে কেতিয়াও ভাগৱত শোভাযাত্ৰা হোৱা নাছিলে। সেইবাবে এইটো সকলোৰে ভাল লাগিলে, আৰু প্ৰত্যেক বছৰে আমি শিৱ পূজাত এনেকৈ ভাগৱত শোভাযাত্ৰা কৰোঁ। আৰু ইয়াৰে কিছু পৰিৱেশ আপোনালোককো দেখালোঁ। এইটো বাচ্চা পাৰ্টি দেখিছে গাইজ। আৰু ভাগৱত শোভাযাত্ৰা শেষ কৰি আমি সকলোৱে আহিছোঁ মন্দিৰত, কাৰণ মন্দিৰত হৈ আছিলে পূজা। আৰু তাৰপিছতে আমি সকলোৱে প্ৰসাদ পানী দি কিনে ইয়াতে পূজা কৰিলোঁ। তাৰপিছতে অকণমান পূজাটোৰ নাম কীৰ্তন হ'লগৈ। বান্ধি দিব নাকি হিরে লেবু পান যে নমস্কাৰ গাইজ, মই আকৌ এবাৰ আহিলোঁ। মানে ইয়াতে কিবা এটা ভাল লাগিছে, মোৰ ভাল লাগিছে, সেইকাৰণে ভাবিছোঁ ইয়াতে ভিডিঅ'টো কৰোঁ। খুব ধুনীয়াকৈ মানে ৰ'দ পৰি আছে, মজা লাগছে মোৰ নিজৰে। আৰু
আমি পূজাৰ পৰা আহিলোঁ, ৰাতিপুৱা ভাগৱত শোভাযাত্ৰা কৰিলোঁ, তাৰপিছতে প্ৰসাদ পানী দি সেৱা চেৱা কৰি কিনে আহিলোঁ। আৰু আহি কিনে এতিয়া দুপৰীয়া হৈছে, এতিয়া একো নাই বাৰু, ৰাতিলৈকে আৰু নাম আছে, নাম দেখাম আপোনালোকক। আৰু আমাৰ ইয়াতে 3 দিন হ'ব পূজা, মানে মেইন পূজাটো এনেই আজিয়ে 26 তাৰিখে, আজি ডে 1, কিন্তু শুকুৰবাৰলৈকে থাকিব। গতিকে এইটো ভিডিঅ'তে শুকুৰবাৰলৈকে দেখুৱাম, যি মই নিজে দেখা পাওঁ সেইটো আপোনালোককো দেখুৱাম। আৰু আজি ফাৰ্ষ্ট আছিলে, খুব বেছি ভাল লাগিছে। ৰাতিপুৱা শোভাযাত্ৰা কৰা সময়খিনি, ভাগৱত যাত্ৰা কৰা সময়খিনি খুব ভাল লাগিছে। গতিকে এতিয়া মই ঘৰতে আছোঁ আৰু সন্ধিয়ালৈ যাম মন্দিৰত, সন্ধিয়া দেখুৱাম আৰু গোটেইকেইদিন দেখুৱাম। 3 দিন হ'ব যিহেতু, 3 দিন এইটো ভিডিঅ'তে দেখুৱাম। 3 দিনৰ মানে গোটেই 3 দিনৰ পূজা। আৰু কেনেকুৱা লাগিছে মোক। আৰু মই সেইদিনা চুলিটো কাটি দিলোঁ, মানে কি হৈছে নাজানো, মই এনেই মানে চুলিটো চাই আছোঁ, ভাবিছোঁ যে চুলিটো কিবা এটা বেলেগ কৰিব লাগে। মানে আগতে মই এবাৰ চুলিখিনি শ্বৰ্টকৈ কাটিছিলোঁ, খুব ভাল লাগিছিল মানে মোৰ সেইটো, কিন্তু মোৰ চুলিখিনি দীঘল হ'ল আৰু মোৰ চুলিখিনি খুব সোনকালে দীঘল হয়। এইটো এটা বহুত ভাল, মানে এনেই দীঘল হৈ যায় নিজে নিজে কেইদিনমান পিছতে। সেইকাৰণে সেইদিনা ভাবিলোঁ যে চুলিখিনি কাটি দিওঁ, আৰু এইটো কি কাটি দিওঁ মই নিজে গম নাপাওঁ। এনেকৈ আছে চাইছোঁ আৰু ডাইৰেক্ট কাটি দিছোঁ। এইটো ভালেই লাগিছে বাৰু, কিন্তু এইফালেতো একদম ভাল হোৱা নাই। এইটো কি মানে একদম মানে আচিত চাই চুলি কাটিলে মানে এনেকুৱাই হয়। ত' সেয়াই আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এতিয়া মই কিবা এটা খাওঁ ৰ'ব, মই আজি একো খোৱাই নাই। মই এতিয়া সেই কিবা এটা খাওঁগৈ আৰু। আমাৰ বন্তি প্ৰজ্বলন হৈছিলে, আৰু সন্ধিয়ালৈ হৈছিলে আমাৰ এয়া বন্তি প্ৰজ্বলন। আমি গোটেই গাঁৱৰ মানুহে মিলি ইয়াতে এনেকৈ চাকি জ্বলাইছিলোঁ, আৰু এইটো দেখিবলৈও খুব ধুনীয়া হৈছিলে। সেয়াই আৰু। আৰু আমি এতিয়া আহিলোঁ পূজাৰ পৰা, আজিলৈ মানে অহাকালি আকৌ লগ পাই আছোঁ গাইজ। চ' সেই গাইজ, মই আজি আকৌ এবাৰ আহি গ'লোঁ, আৰু আজি হৈছে 27 ফেব্ৰুৱাৰী, আজি 2nd ডে হয়। আৰু মই কৈছিলোঁ যে 3 দিন হ'ব, 3 দিন দেখামগৈ, আৰু আজি 2টো দিন। আৰু আজি মই ৰাতিপুৱাৰ পৰা মন্দিৰত এবাৰো যোৱা নাই, আৰু আজি সন্ধিয়ালৈ নাম আছে। মোৰ যাব ইচ্ছা নাই, কিন্তু মই যাবই লাগিব, কাৰণ চুৰটোৰ আহি যদি মোকে উঠাই লৈ যায়। সেইকাৰণে মই মাৰ লগত যামগৈ, যিহেতু ঘৰত কোনো নাথাকে আমাৰ। কিন্তু এতিয়া মই উলিয়াইছোঁ এয়া কিতাপ। মই এইকাৰণে যাব বেয়া পাওঁ, মানে ক'ৰবাত গ'লে যে এই কিতাপৰ কাম সোপা থাকে, এইবিলাক মানে কলেজতো শান্তি নাই, কলেজতো হোমৱৰ্ক দিছে। মই কি ক'ম আৰু, এইটো মই একচেপ্ট কৰা নাছিলোঁ কলেজৰ পৰা। স্কুলততো ঠিক আছিল বাৰু, কলেজতো হোমৱৰ্ক। আৰু তোক মই যদি কৰি নিনিওঁ, এতিয়া মোক সেই 100জন ষ্টুডেণ্টৰ আগতে মানে এনেকুৱা ইজ্জত লুটিব মোৰ মেমে, তাতকৈ বেটাৰ মই কৰাই ভাল। সেইকাৰণে মই দিন দুপৰতে বহিছোঁগৈ। এতিয়া মই এইটো কৰোঁ, আৰু মই সন্ধিয়া যামগৈ আৰু আপোনালোককো দেখাম। আৰু এতিয়া আমি যাবলৈ ওলাইছোঁগৈ নামলৈ বুলি, একদম চুৱেটাৰ টুৱেটাৰ পিন্ধি লৈছোঁ। ইমান ঠাণ্ডা নাই বাৰু, তথাপি পিন্ধিছোঁ। আৰু সেইপিনে মায়ে ওলাই আছে। আৰু এয়া 2য় দিনৰ পৰিৱেশ। 2য় দিনা সন্ধিয়া আছিলে নাম। আমাৰ ওচৰৰে গাঁৱৰ মহিলাসকলক এনেকৈ নাম পৰিৱেশন কৰিবলৈ মাতিছিলে, আৰু তেওঁলোকৰ নামকে কিছু অলপমান চাওঁ নেকি।
few moments later. So hey guys, আৰু আজি হৈছে ডে 3 মানে আজি একেবাৰে শেষৰটো দিন আমাৰ শিৱ পূজাৰ আৰু ৰাতিপুৱা গৈ আমি পাচলি কাটি কিনে আহিলোঁ আৰু সেইটো আজি নহয় সদায় কাটে কিন্তু মই আজিহে গ'লোঁ আগতে কেতিয়াও যোৱা নাছিলোঁ আৰু এতিয়া হৈছে সন্ধিয়া আৰু আজি আছে নাম মানে এই দুদিনো নামে আছিলে কিন্তু এই দুদিন প্ৰথম আৰম্ভণিৰ দিনা আমাৰ গাঁৱৰে আছিলে তাৰপিছত আমাৰ ওচৰৰে গাঁও এখনৰ কিন্তু আজি আছে বৰনাগাৰা নাম বহুত দূৰৰ পৰা মাতি আনিছে মনিষা ডেকা পাঠিকাজনীৰ নাম হয় তো আজি আমি তাকে যাবলৈ ওলাইছোঁ এতিয়া আৰু এতিয়া ৰাতিয়ে হ'লগৈ আজি আমি সন্ধিয়াৰ পৰা যোৱা নাই এবাৰো এতিয়া যাওঁ নাম আৰম্ভ হৈ গৈছে এতিয়া আমি যাওঁগৈ আৰু কি কৰোঁ দেখাই থাকিম আৰু আজি হৈছে শেষৰটো দিন চবে আৰু এয়া আমি আহি পাই গ'লোঁ আমাৰ বিশেষ পূজাথলীখন পিনে আমাৰ খানা বনাই আছে এইপিনে ভাত খুৱাই আছে তাৰপিছত নাম হৈ আছে আমি এতিয়া ভাত খাব বহিছোঁ এয়া আমাৰ মা আৰু এইপিনে আৰু আমি ইয়াতে নাম চাই আছোঁ আৰু ইহঁত মই সুধিছোঁ যে নামটো কিহৰ কাহিনী কৈছে ইহঁতে একো বুজিয়ে পোৱা নাই কিহৰ কাহিনী কৈ আছে কি শুনি আছে বা এটা আৰু এটা খাব আহিছোঁ আমি নাম চাব আহিছে কিন্তু নামত কাৰ কাহিনী কৈছে কি কৈছে একো বুজি পোৱা নাই এতিয়া ৰাতি বাজিছে 11টা আৰু আমি খাম এইবিলাক আৰু এই খাওঁ আৰম্ভ গাইজ এৰি আৰম্ভ দিছে এতিয়া আমি খাম कहाँ से आते हैं আৰু এইপিনে আমাৰ নাম হয় অপেক্ষা কৰিম দেউলক লগে এতিয়া যোৱা দেউলৰ অপেক্ষা দেউলৰ তৈয়াৰী কৰা